তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ দেখা পাইছে মই আজি পথাৰৰ ড্ৰেছত সেয়া পথাৰত তাৰপিছত মানে কি ভাতটো খাই ল'লোঁ, পঁইতা ভাত কৰিছিলোঁ তাৰপিছত ভাজি আৰু ভাজিৰ লগত পেহী এজনী কৰি আছে, পেহীজনী তাৰপিছত বৌ আছে মানে নবৌ দাদাৰ ৱাইফ। সেইখিনি আমাৰ পথাৰ মানে প্ৰায়ভাগখিনি ৰুই হ'লেই। মই মানে দিনত ডিউটি কৰোঁতে মানে পথাৰলৈ আহিব নাপালোঁ। তো আজি লাষ্ট আজি শেষ হৈ যাব সম্পূৰ্ণখিনি ৰুই পিনি। তাৰপিছতে পিছফালে দেখি আছে ৰুই আছে সকলোৱে। মই বাচ্ছা পাই মানে ইয়াত পথাৰতে ডাঙৰ হোৱা বুলি ক'ব পাৰি, পৰি ধৰি খেলি ধৰি। তো এতিয়া মানে পথাৰলৈ এইবাৰ আহিবলৈ নাপায়, মনটো মানে একদম বেয়া লাগি আছিলে। তো ৰাতিপুৱাই মানে ডিউটিৰ পৰা আহি পিনি ড্ৰেছটো চেঞ্জ কৰি মই পথাৰতে পৰিছোঁ, আহি পিনি জাপটো মাৰি পিনি। আশা কৰিছোঁ গাইজ আপোনালোক চব ভালেই আছে। আমাৰ অসমৰ বিভিন্ন জেগাত পানী হৈছে, পৰিৱেশ অসমৰ বেয়া। সেইকাৰণে অলপ মনটো দুখ লাগি আছে। আমাৰ দাঁতিকাষৰীয়া জিলা শিৱসাগৰত পানীয়ে গোটেইখন বুৰ গৈছে, সম্পূৰ্ণ বহুত মানুহ মৃত্যুমুখত পৰিছে। দেখি বেয়া লাগিছে। আমাৰ লখিমপুৰবাসীৰ ফালৰ পৰাও বিভিন্ন ধৰণৰ বৰঙণি আগবঢ়াইছে, সাহাৰ্য আগবঢ়াইছে। পথাৰ মানুহে ৰুই আছে, মই আপোনালোকক চিনাকি কৰাই দিছোঁ। স্মাইল কৰি দিয়ক। ইমান ধুনীয়া এটা পৰিৱেশ, ৰ'দ দি আছে যদিও মিহি বতাহ মাৰি আছে। বতাহত ৰুই ভাল লাগে পথাৰত। হয়তো আমাৰ অসমৰ মানুহখিনি মানে কি হয় যে প্ৰকৃতি প্ৰেমী আচলতে। পথাৰত থাকি পথাৰতে ডাঙৰ হয়। পথাৰৰ অনুভৱটো মানে অসমৰ মানুহৰ যিটো আছে, বেলেগ দেশ বা ৰাজ্যৰ মানুহৰ মানে পথাৰৰ যিটো মানে পৰিৱেশ, সেই পৰিৱেশটো মানে উপলব্ধ কৰিব নোৱাৰে বেলেগ মানুহ বা টাউনীয়া। আজিকালি আমাৰ অসমতো বিভিন্ন নগৰ চহৰত থকা মানুহে মানে গাঁৱৰ যিটো পথাৰৰ যিটো অনুভৱ, পথাৰৰ মাটিৰ যি গোন্ধ বা পথাৰৰ বতাহৰ সোৱাদ, পকা ধানৰ যিটো গোন্ধ, সেই গোন্ধ চহৰত থকা মানুহে হয়তো উপলব্ধ কৰিব নোৱাৰে। কিন্তু আমি গাঁৱলীয়া মানুহ আমি বুজি পাওঁ। সৰু পৰাই তাৰ লগত বুটলিব ফুল উমলি খেলিয়ে আছে, নখুৱেই দেখোন বুকু ভৰিয়া জুৰি হৈ আছে আপোন। ফলে ফুলে ভৰা এই বাৰীখনি, পলসেৰে ভৰা এই মাটিখিনি, আবেলি বিয়লিৰ ৰ'দ ৰজালি মোৰেই চিনাকি নহয় নে কিয় বান্ধৈ, মোৰেই চিনাকি তুমি, মোৰেই চিনাকি। হিয়াৰ মাজত আলে ফুলে খুবানে ৰাখি, মোক খুবানে ৰাখি। এই জাতি মোৰ কলিজাৰ আপোন, বুকুত বিচাৰোতেই পায়, তুলনা পাবলে নাই।